কচু বেপাৰী কৰি আছোঁ একো মোক ঠকাব নোৱাৰে আজি ইমান সৰু ল'ৰা এটা মোক ঠকাব হা ক'লে হ'বনে উঠাই দিব কোনে ল'ৰা ইয়াত আছোন মোক এইটো উঠাই দিয়কচোন মই উঠাই দিয়ক ইমান লাহে লাহে গ'লে তো বাজাৰ শেষ হৈ যাব মই অলপ জলদি কৰি যাব লাগিব ৰ ভাই কি লৈ যাই আছা মই বজাৰৰ পৰা ঘূৰি আহিলো কচু নাই আছো নাই ইয়াতে বহিবা ইয়াতে বহ তই বহ এই কচু কিমানকে দিছা আছা 20 টকা 20 টকা দিছা Oh no! Gati gusto. এই 20 টাকাকে নাযায় যা এই এক কাম কৰ এটা 5 টকাকে ল দিবি না না 5 টকা কই মই তো এই বজাৰত 20 টকা কই গৈছো ইয়াতে 5 টকা কই নাই আজি বজাৰত দাম নাই বজাৰত দাম নাই বজাৰত মই ঘূৰি আহিলো কচু নাই একো কচু এক কাম কৰ 5 টকাকে দিলে দি নাই মই নলও কচু কচু খাব নালাগে কচু লতা লৈ যাও দি দে না লতাই দিম লতাই লৈ যাও দি যা লতাই লৈ গ'ল ডাঙৰ উঠাই দিব লাগব না নালাগে তো যা যা জলদি যা বজাৰত কি 5 টকা দি কচু ল'ব আছে মোৰ ওচৰত মই বজাৰতে 20 টকা কৈ বিক্ৰী কৰো ইয়াতে 5 টকা দি কচু ল'ব আছে সেই কচু খাব নালাগে লতা খাব বজাৰত যাম সবজি লবলৈ ইয়াতে আসুন বজাৰত যাম কিনি সবজি লৈ আহো 5 টকা দি কচু ল'ব এই 5 টকা দি কচু পাব কচু বজাৰত কচু 20 টকা কৰি কওকচোন ক'ৰ পৰা আহিলি এই ঘৰৰ পৰা আহিলো কচু বিক্ৰী কৰিবলৈ যাওঁ কচু মই ল'ম আসুন কিমান কৰি দিছা কচু 20 টকা কৰি 20 টকা কৰি কম নহ'ব নেকি এই কম নহয় এই ৰাস্তাত এজনে 5 টকা কৰি দিছিল মই নিদিম 5 টকা কৰি নিদিলে হয় তেতিয়াহ'লে মই 10 টকা কৰি দিম 10 টকা কৰি নাই 5 টকা কৰি নিদিলো আৰু ইয়াতে 10 টকা কৰি দিলে তো মোৰ বজাৰত 20 টকা কৰি বিক্ৰী কৰিব তেতিয়াহ'লে গোটেইখিনি 30 টকা দেও দিবিনে 30 টকা ঠকা নহয় হৈ যাব দে দিয়ক এই নহয় 40 টকা হ'লে নিব পাৰিব 10 টকা দিছো দিবি না 40 টকা আমি বজাৰতো যাব মই পইচাখিনি দি আছো পইচা মই যাওঁ তেতিয়াহ'লে আজি বজাৰত যাব নালাগে মোৰ বেয়া নহ'ব তোৰ ঘৰত মোৰ ঘৰত যাওঁ ঘৰত যাওঁ বজাৰত যাব চাইছিলোঁ এই ৰাস্তাতে বিক্ৰী কৰা হ'ল ঘৰত যাওঁ ঘৰত যাই কিনে পইচা কিমান দিব এই 10 টকা দিলে তুমি ঠকাই গ'লে